हेलो एवरीवन मोर फार्स्ट मिनी ब्लग दिले आपनालोকক সকলোকে স্বাগতম জনালো আৰু আজি মানে মই বাহাৰ চুঙাত মাছ বনাবলৈ লৈছো দেই আৰু এনে ধৰে মাছ কোনে কোনে বনাই খাছে কমেন্ট কৰি জনাবচোন সকলোৱে আৰু ইয়া দেখিছে না মই মাছখিনি ধুনিয়াকৈ কুটি বাছি লৈছো প্ৰথমে আৰু ইয়াতে মই হালধি হানি ললো আৰু হালধি হনাৰ পাছতে মই ইয়াতে দি দিম এতিয়া মছলা মানে মই কিনা মছলা ব্যৱহাৰ কৰা নাই ইয়াতে মই দিছো আদা নহৰু জলকীয়া পিয়াজ ধনিয়া আৰু অকনমান দি দিছো নেমু আৰু অকনমান দি দিছো নিমখ আৰু এতিয়া ইয়া দেখিছে না মই মছলাখিনি হানি লৈ কিনেদৰে বাহচিঙত এজনীকৈ মাছখিনি ভৰাই দিছো আৰু ইয়া এতিয়া মই দি দিছো ফুপা আটা মাৰি যাতে মাছখিনি ধুনিয়াকৈ সিজি যায় আৰু দেখিছে নহয় মই চুঙা কেনেকৈ পুৰিছো আৰু খন্তেক পিছতে আমাৰ চুঙা মাছ ৰেডি হৈ গল আৰু মানে কিনো কম মাছ কেজনী মানে ওলাবলৈকে মন কৰা নাই দেখিছে নহয় কেনেদৰে টানি উলিয়াব লগিয়া হৈছে আৰু এইয়া দেখিছে নহয় আমাৰ চুঙা মাছ ৰেডি হৈ গল আপোনালোকৰ বাৰু খাং লাগিছে নে মোৰ কিন্তু দেখিয়ে খাং লাগিছে দেই আৰু আগলৈ আহিছো বাই বাই